हेलो एभ्रिवान আৰু আজি মই একেবাৰে অসমীয়া থালি বুলিয়ে ক'ব লাগিব আৰু এয়া লৈ আহিছো আৰু এয়া দেখিছেনে এইখিনি ৰাতি আনিছিলে সেইবাবে এনেদৰে কলপাততে গাঠোৱা হৈ আছে কিনি আনিছিলে ৰাতি কচু থুৰিখিনি আৰু লগতে ঢেকীয়া শাকো কিনি আনিছিলে ভাবিছে আৰু মই ভাবিলোঁ যে এইখিনি কিবা এটা খুব ধুনীয়া এনেদৰে বনাও খুব যাতে খায়ো ভাল লাগে আৰু সেইবাবে মই কচু লৈছোঁ বিলাহী ঢেকীয়া আৰু কণী এটা আৰু এয়া সকলোবোৰ ৰেডি কৰি লৈছোঁ এয়া দাইল কেইটামান তিয়াই থৈ দিছিলোঁ এয়া ধুই পিনি মই ভালদৰে লৈছোঁ বাটি এটাত আৰু এই কচুখিনিও কাটি মেলি ল'লোঁ বিলাহী লৈছোঁ দুটা আৰু এয়া এইখিনিয়ে ভাবিছোঁ টেঙা দাইল বনাম বুলি আৰু কণী এটা লৈছোঁ যে সেয়া এয়া ঢেকীয়া শাকৰ লগত ভাজি বনাম আৰু আপোনালোকে হয়তো খাইছেই কণী দি ঢেকীয়া আৰু মই বনাম আজি কেনেদৰে সেয়া আপোনালোকক দেখুৱাম এইফালে কেৰাহীখন বহুৱাই চৌকাতে দিছোঁ কাৰণ গেছত দিলে বহুত মানে গেছ যায় সেইবাবে এইফালে কচুখিনি দি অকণমান পানী দিম আৰু ইয়াতে নিমখ দি এইখিনি অকণমান বইল কৰি দিম এইখিনি হৈ থাকক এইফালে মই ভাজিকণ পাতি লওঁ এইফালে তেল দি দিছোঁ পিঁয়াজ জলকীয়া দি দিছোঁ মই এইখিনি অকণমান ৰঙচুৱা হওঁতে ইয়াতে আদা নহৰু অকণমান আৰু এয়া ঢেকীয়াখিনি দি দিছোঁ অকণমান নিমখ দিছোঁ আৰু ইয়াতে মই কোনো ধৰণৰ মছলা নিদিওঁ জিৰা ধনিয়াও নিদিওঁ অকল নিমখ আৰু হালধি দিম মই এনেদৰে শাক বনালে মই এনেদৰে মছলা নিদিওঁ একো মছলা নিদিওঁ অকল নিমখ আৰু হালধি দিওঁ পিঁয়াজ জলকীয়া আদা নহৰু সেইখিনিয়ে মই ইয়াতে দিওঁ এনেদৰে আৰু এইখিনি এতিয়া মই অকণমান লৰাৰ পিছত এনেদৰে ঢাকন লগাই দিম আৰু এইখিনি হৈ থাকক মই এইখিনি হৈ থাকক বাৰু আৰু এইফালে মই কচুখিনিও বইল কৰা হৈ গ'ল এইখিনি মই বইল কৰি যিখিনি থৈছিলোঁ সেইখিনি অজৰাই লৈছোঁ বাটি এটাত আৰু এইফালে কেৰাহীখন বহুৱাই ইয়াতে বনাম মই টেঙা দাইলখন আপোনালোকে এনেদৰে বনাইনে ক'বচোন দেই আৰু কেইটামান ইয়াতে পাঁচফোৰণ দি দিছোঁ আৰু পিঁয়াজ জলকীয়া কেইটামান সৰহকৈ দিব সৰহকৈ দিলে অকণমান ভাল লাগে জ্বলা হয় যে তেতিয়া চব্জিখন খাই দাইলখন খাই মানে ভাল লাগে আৰু লগতে অকণমান আদা আৰু নহৰু পেষ্ট আৰু বইল কৰি থোৱা কচুখিনি দি দিছোঁ ইয়াতে এইখিনি অকণমান ভাজি লওঁ আৰু এয়া অকণমান নিমখ দিছোঁ তেজপাত টুকিলা মই তেলত দিব লাগিছিলে আচলতে পাহৰি থাকিলোঁ সেইবাবে ওপৰতে দিছোঁ আৰু লগতে অকণমান হালধি দিছোঁ ইয়াতেও মই কোনো ধৰণৰ মছলা এড নকৰোঁ আৰু এতিয়া মই দি দিছোঁ ইয়াত অকণমান তিয়াই থোৱা দাইলখিনি লগতে ইয়াত দি দিছোঁ বিলাহী দুটা কাটি দিছোঁ সৰু সৰুকৈ আৰু এইখিনি ভালদৰে লৰাম আৰু এইখিনি এনেদৰে 3-4 মিনিটমান অকণমান ৰখাই দিছোঁ নেকি আৰু তেতিয়ালৈকে মই ভাজিকণ চাই লওঁ বুলি ভাবিলোঁ ইয়াত দেখিছেনে ভাজিকণো হৈ আছে মই মাজে সময়ে চাই আছিলোঁ বাৰু সেইটো দেখুওৱা হোৱা নাছিলে মোৰ ভাজিকণ হৈয়ে গ'ল আৰু ইয়াতে মই দিম এতিয়া এইখিনি এনেদৰে অকণমান আঁতৰাই লৈছোঁ অকণমান তেল দি লওঁ কেঁচা মিঠাতেল আৰু মানে এতিয়া মই ইয়াতে এনেদৰে কণীটো দি দিছোঁ এইটো খুব ধুনীয়াকৈ ভাঙি এনেদৰে লৰাম আচলতে মোৰ কেমেৰা ধৰা আজি মানুহ নাই আইচা এক্সাম চলি আছে সেইবাবে তাই নাই আজি আৰু মই এনেদৰে লৰাইছোঁ বাৰু আপোনালোকক সেইকাৰণে মানে হিলি আছে বস্তুটো সেইটো কাৰণে আৰু এয়া দেখিছেনে খুব ধুনীয়া হৈছে এয়া ভাজিকণ আপোনালোকে যদি খোৱা নাই কোনোবাই খাই চাব এবাৰ খুব টেষ্টি হয় আৰু অকণমান হোৱাৰ আগতে অকণমান কেঁচা আদা দি দিছোঁ আৰু মোৰ এয়া ভাজিকণ হৈ গ'ল আৰু এইফালে দেখিছেনে পানীটো মানে শুকাই গৈছে পানীটো নাই আৰু এতিয়া মই ইয়াতে দি দিম পানী আৰু এয়া পানী দিছোঁ যে একেবাৰে গোটেইখিনি এইখিনি পানীতে একেবাৰে সিজি একদম মানে গলি যাবগৈ বিলাহী কচু সকলোবোৰ নোহোৱা হৈ যাব পিছত লগ পাই আছোঁ দেই 10 মিনিটমান পিছত
আৰু এয়া দেখিছে মই 10-15 মিনিট সময় এনেদৰে যেতিয়ালৈকে মানে দাইলখিনি সিজা নাই আৰু তেতিয়ালৈকে ফাইনেলি মোৰ দাইলখন হৈছে আৰু এনেদৰে বনাই নিয়ে আপোনালোকে প্লিজ কমেণ্ট কৰিবলৈ নাপাহৰিব।